तो कैसे आप কবিতাৰ শিৰোনাম মোৰ সপোনৰ আকাশী তৰা কথা সাকিউল আবৃত্তি পৰাগ জেনাথ। তোমাৰ যৌৱনে আমনি কৰা মায়াময় সৌন্দৰ্যৰ কুণ্ঠত অবুজ হৃদয়ৰ কেম্পাছখন উত্তাল হৈ পৰিছে আকাশী তৰা। তোমাৰ মিচিকিয়া হাঁহিৰ কাজলখনত দুচকুৰ চাউনিৰ অন্ধ প্ৰেমিক মই আকাশী তৰা। কেতিয়াবা ক্লাছৰুমৰ ফাঁকেৰে কেতিয়াবা ৰাস্তাৰ কাষেৰে মাথো উপভোগ কৰোঁ তোমাৰ সেই প্ৰেমেৰে উপচি পৰা সৌন্দৰ্য। মোৰ প্ৰেম ভাল পোৱাবোৰ মাথো তোমাৰ বাবে এক হাস্যময় অনিশ্চয়তা। বৰষুণ জাকৰ অবিহনে যেনেকৈ ৰামধেনুৰ উপস্থিতি আধৰুৱা, ঠিক তেনেকৈ তোমাৰ অবিহনে মোৰ আশা সপোন সকলো আধৰুৱা। কেতিয়াবা মোৰো মন যায় হাতে হাত ধৰি সপোন ৰচিবলৈ সেউজীয়া প্ৰকৃতিৰ মাজত আবদ্ধ পৰ্বত পাহাৰৰ উচ্চ শিখৰত গৈ ভাল পাওঁ বুলি ক'বলৈ। তোমাৰ প্ৰেমৰ সাগৰখনত ডুবি মৰিবলৈ মোৰো মন যায় আকাশী তৰা। এদিন ময়ো তোমাৰ কাষৰত যাম, চকুৱে চকু হাঁহিয়ে হাঁহি প্ৰেমৰ অনুৰোধ জগাম আৰু এটোপা গোলাপৰ সৈতে প্ৰেমৰ সম্বন্ধৰ বাবে ভাল পাওঁ বুলি কৈ তোমাক আবেদন জনাম।